বিদ্বান লোকসকলে শৰীৰটো মন্দিৰৰ লগত তুলনা কৰে। আমি মন্দিৰটো যিদৰে স্বচ্ছ আৰু নিকা কৰি ৰাখোঁ আৰু মন্দিৰৰ ভিতৰত কিছুমান নীতি নিয়ম মানি চলোঁ, সেইদৰে আমি আমাৰ শৰীৰটো স্বচ্ছ নিকা আৰু কিছুমান নীতি নিয়মৰ মাজেৰে আগবঢ়াই নিব লাগে। নহ'লে আমাৰ শৰীৰটোত ৰোগে আগুৰি ধৰিব। আজি আমি তেনে এবিধ ৰোগৰ বিষয়ে আলোচনা কৰিম, যিটো সচৰাচৰ প্ৰায়ভাগ ব্যক্তিয়ে অনুভৱ কৰে। সেইটো হ'ল ইউৰিক এচিড। শৰীৰত ইউৰিক এচিড কেনেকৈ বাঢ়ে আৰু ই কি হয় সেই বিষয়ে আজি আমি আলোচনা কৰিম। আপোনালোকৰ যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো বজাই দিব। তেতিয়া পোনে পোনে মোৰ ভিডিঅ'বোৰ আপুনি পাব আৰু লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰো কৰিব। আহক তেনেহ'লে আমি আগবাঢ়োঁ। আমাৰ শৰীৰটোৱে খাদ্যৰ জৰিয়তে শক্তি আৰু বিভিন্ন কাৰ্যৰ বাবে বিভিন্ন ধৰণৰ উপাদান পায়। আৰু এই খাদ্য আমাৰ ওপৰত নিৰ্ভৰ কৰে আমি কেনেধৰণৰ খাদ্য খাইছোঁ। আমি খোৱা খাদ্যৰ পাচন প্ৰক্ৰিয়াৰ ফলত বিভিন্ন উপাদানৰ উৎপত্তি হয় আৰু এই উপাদানসমূহ আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ প্ৰবাহিত হয় তেজৰ দ্বাৰা। এই শৰীৰতে এবিধ অন্য উপাদান পিউৰিন নামৰ উপাদান, যি ইউৰিনৰে এটা উপাদান হয়, তাৰ উৎপন্ন হয়। আৰু এই পিউৰিনে হ'ল ইউৰিক এচিড উৎপন্ন কৰা এবিধ উপাদান। অৰ্থাৎ খাদ্যৰ পৰা পিউৰিন উৎপন্ন হয় আৰু পিউৰিনৰ পৰা ইউৰিক এচিড, আৰু এই ইউৰিক এচিডৰ পৰাই আমাৰ ইউৰিক উৎপন্ন হয় আৰু শৰীৰৰ কিডনীৰ দ্বাৰা এই ইউৰিন ৰূপে আমাৰ শৰীৰৰ পৰা বাহিৰ ওলাই যায়। এই ইউৰিক এচিড কাৰ্বন, নাইট্ৰজেন, অক্সিজেন আৰু হাইড্ৰজেনৰ দ্বাৰা গঠিত আৰু যাৰ সংকেত হ'ল C5H4N4O3। এজন পুৰুষৰ শৰীৰত 100 মিলিমিটাৰ তেজত 3.4 পৰা 7.2 মিলিগ্ৰাম ইউৰিক এচিড থাকিব লাগে। সেইদৰে মহিলাৰ শৰীৰত 2.4 পৰা 6.1 মিলিগ্ৰাম পৰ্যন্ত ইউৰিক এচিড থাকিব লাগে। তাতকৈ বাঢ়ি গ'লে বা কমি গ'লে আমাৰ এই ইউৰিক এচিডৰ অসুবিধাসমূহে দেখা দিয়ে। এই অসুবিধা হ'লে আমাৰ গাঁঠিয়ে গাঁঠিয়ে বিষ হয়। তাক কেতিয়াবা গাঁঠিয়া বিষ বুলিও কোৱা হয় বা গাঁঠিয়া ৰোগ বুলিও কোৱা হয়। আমাৰ ভৰিৰ আঙুলি, হাতৰ আঙুলি আৰু আমাৰ আঁঠুৰ বিষ হয়। শৰীৰৰ বিভিন্ন অংগৰ ভাজে ভাজে আমাৰ বিষ হ'ব ধৰে। ইয়াক যদি আমি হেলা কৰোঁ, লাহে লাহে ই আমাৰ বৃক্ক অৰ্থাৎ কিডনী ৰোগৰ সৃষ্টি কৰিব পাৰে। আহক এতিয়া আমি জানো এই পিউৰিন উৎপন্ন কৰা খাদ্যবোৰ কি কি। সচৰাচৰ অধিক পৰিমাণৰ মাংস খালে বা মাংসৰ লিভাৰ খালে, সাগৰীয় ফুড খালে, বিভিন্ন ধৰণৰ কিছুমান ঔষধ গ্ৰহণ কৰিলে, অত্যাধিক মাদক দ্ৰব্য গ্ৰহণ কৰিলে আৰু ডায়েবেটিছ থকা ব্যক্তিসকলৰ অভাৰ ৱেইট হ'লে, জেনেটিক কাৰণত বা ষ্ট্ৰেছ হ'লে আৰু কিডনীৰ বিভিন্ন অসুখ হ'লে এই ইউৰিক এচিড বঢ়া দেখা যায়। সচৰাচৰ কি হয়, আমাৰ বৃক্কই বা কিডনীয়ে আমাৰ শৰীৰত উৎপন্ন হোৱা এই ইউৰিক এচিড ইউৰিনৰ দ্বাৰা শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। কিন্তু কিছুমান বিশেষ অসুবিধাৰ কাৰণে বা যেতিয়া আমাৰ ডায়েট অৰ্থাৎ আমাৰ খাদ্যৰ যি প্ৰণালী সেয়া যদি উচিত নহয়, তেতিয়া পিউৰিনৰ উৎপন্ন বেছি হয় আৰু আমাৰ কিডনীয়ে সেইবোৰ শৰীৰৰ পৰা বাহিৰ কৰিব নোৱাৰে। তেতিয়াই আমাৰ শৰীৰত স্ফটিক আকাৰে এই ইউৰিক এচিড জমা হয় আৰু লাহে লাহে ই বিষলৈ ৰূপান্তৰিত কৰে। ইয়াৰ পৰা হাত সাৰিবলৈ আমি অধিক পৰিমাণৰ পানী খাব লাগে। এলকহল জাতীয় বস্তু অৰ্থাৎ মাদক দ্ৰব্য পৰাপক্ষত এভইড কৰিব লাগে, বাদ দিব লাগে। আৰু আমাৰ শৰীৰৰ ওজন আমি কমাব চেষ্টা কৰিব লাগে। এটা বেলেঞ্চত থাকিব লাগে। শৰীৰৰ যি ইনচুলিন সেয়া আমি কণ্ট্ৰলত ৰাখিব চেষ্টা কৰিব লাগে আৰু পৰাপক্ষত চেনি ব্যৱহাৰ কৰিব নালাগে, খুব কম চেনি ব্যৱহাৰ কৰিব লাগে। ফাইবাৰ থকা খাদ্যবোৰ আমি গ্ৰহণ কৰিব লাগে, যেনে অ'টছ হ'ব পাৰে, বিভিন্ন বাদাম, ফ্ৰেছ ফল হ'ব পাৰে বা যি পাচলি, এনেধৰণৰ যিবোৰ ফাইবাৰ থকা খাদ্য সেইবোৰ খালেও আমাৰ ইউৰিক এচিড শৰীৰত সন্তুলিত হৈ থাকে। যেতিয়াই আমাৰ শৰীৰৰ পৰা এই ইউৰিক এচিড ত্যাগ হওঁতে কিডনীৰ বা বৃক্কৰ অসুবিধা হয়, তেতিয়াই এইবোৰ আমাৰ শৰীৰত জমা হ'ব ধৰে
আৰু সেইবোৰে লাহে লাহে ইউৰিক এচিডলৈ ৰূপান্তৰিত হয় আৰু যি আমাৰ শৰীৰৰ বিভিন্ন বিষৰ কাৰণ হৈ পৰে। এয়ে হ'ল ইউৰিক এচিড। সেয়েহে আমি এই অসুখবিধৰ পৰা বা এই বিষৰ পৰা হাত সাৰিবৰ কাৰণে অত্যাধিক বা অধিক পৰিমাণৰ লাগতিয়াল হিচাপে প্ৰয়োজনীয় হিচাপে যিখিনি আমাৰ শৰীৰৰ প্ৰয়োজনীয় খাদ্য, সুষম খাদ্য গ্ৰহণ কৰিব লাগে আৰু লগতে পানী খাব লাগে। তেতিয়া আমি এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। ধন্যবাদ।